আমাৰ কলিতানি খাই আছে। হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু সঞ্জীৱ কিং ইজ বেক ইউটিউব চেনেল। পুনৰ এটা নতুন ভিডিঅ'তে সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আছোঁ বৰ্তমান হোটেলত, এনে নাই, কামত আহিছোঁ। আজি এটা শ্বুটিং আছে, খুব ধুনীয়া গান এটা, মোৰ ভাইটি বন্ধু বাণী, আৰু গানটো শ্বুটিং কৰিব আহিছোঁ আজি চন্দ্ৰপুৰৰ পিনে। বাকীখিনি আপোনালোকক দেখুৱাই থাকি চাই থাকিব, কোন আৰ্টিষ্ট আছে, কোন হিৰ', কোন হিৰইন, ডান্সাৰ, কিবা কিবি ধেৰ কিবা কিবি আছে। আজিৰ ভিডিঅ'টো চাই থাকিব, খুব ভাল লাগিব। বৰ্তমান হোটেলত আছোঁ, ইয়াতে ভাত পানী খাম, ভাত পানী মানে ব্ৰেকফাষ্ট কৰিম, তাৰপিছত ওলাই যাম আমি লোকেশ্যনলৈ। ভিডিঅ'টো চাই থাকিব। মাৰিছে গাইজ, এই লোকেশ্যন আহি পালোঁ, অকণমান আগত ধুনীয়া আছে, মই দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমাৰ ইউনিটবিলাক আহি পালে ইয়াতে। আজি DOP হ'ল বিপুল মিৰ্জা, বাকী আৰ্টিষ্টখিনি মই দেখাই আছোঁ। গাইজ, আমাৰ প্ৰেক্টিচ ৰিহাৰ্চেল হৈ আছে। এয়া হ'ল উপাসনা, আজিৰ এক্ট্ৰেছ। নবীন আছে, নবীনে চলাব। অলপ কিবা কিবি সজাই থকা হৈছে। আৰু ট্ৰেক্টৰখন সজাই আছে। ইয়াত ফাৰ্ষ্ট ভিউ লোৱা হ'ব। এখন হ'ল গোবৰ্ধন ব্ৰিজ বুলি কয়, খুব ধুনীয়া জেগা। চ' এতিয়া আমি ষ্টাৰ্ট কৰিম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো। গাইজ, ফাৰ্ষ্ট শ্বট ষ্টাৰ্ট দিম আৰু ধূপটো জ্বলাই লওঁ যাতে কামটো ভালে ভালে হয়। নবীনকো জ্বলাব দিছোঁ, এইটো কথা নহয়, মই গা ধুয়ে আহিছোঁ, তথাপি তাক জ্বলাব দিছোঁ। দিয়া গাইজ, আমাৰ শ্বুটিং চলি আছে ধুনীয়াকৈ। আৰু ইয়াৰ পৰা আমাৰ লোকেশ্যন শ্বিফ্ট হ'ব, অকণমান দেৰিকৈ হ'ব, এতিয়া নহয়, টাইম আছে। গাইজ, আমি 2 নম্বৰ লোকেশ্যনত আহি পালোঁ। আৰু তেতিয়া মই দেখাই দিম বুলি কৈছিলোঁ, আজিৰ গানটো মোৰ ভাইটি বন্ধু গোটেইখিনি হয়। আৰু এয়া বাণী গাইছে, খুব ধুনীয়া। হেল্ল', গানটোৰ বিষয়ে কিবা এটা কৈ দিয়া। গানটো লিখিছে মোৰ ভাইটি হৃদয় চন্দনে, আৰু মিউজিক কম্প'জ তেওঁ নিজে কৰিছে। এতিয়া বৰ্তমান তেওঁ মহানগৰী, মায়ানগৰী মুম্বাইত তেওঁ বৰ্তমান বাসস্থান কৰি আছে। ত' তাৰ পৰা কাম কৰি আছে। আৰু ভকেলটো খুব বেয়া হৈছে, 3 দিন ধৰি আপোনাৰ জ্বৰত উঠিব পৰা নাই মই। যিয়ে নহওক, গানটো একচুৱেলি সম্পূৰ্ণ আজি যিটো গানত আমি শ্বুটিং কৰিব আহিছোঁ, সেইটো আমি গাইডৰ পৰাই তেনেকৈ শ্বুটিংটো ল'ব লগা হৈছে, মিক্সিং হোৱা নাই। আৰু অসমৰ ৰাইজে আঁকোৱালি ল'ব বুলি মই ভাবোঁ, আৰু মৰম চেনেহ দিব, আৰু ইয়াতকৈ যাতে ভাল ভাল গান উপহাৰ দিব পাৰোঁ অসমৰ ৰাইজক। বহুত বহুত ধন্যবাদ, আৰু পূজাৰ শুভেচ্ছা থাকিলে ধন্যবাদ। থেংক ইউ। আৰু ভিডিঅ' শেষ হোৱা নাই, আমি ছেকেণ্ড লোকেশ্যনত আহিছোঁ। খুব ধুনীয়া এটা ভিউ মই দেখাই দিছোঁ, নামি কিনে দেখাই দিম বাৰু ভালকৈ। আৰু আপোনালোকে এই ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। ইয়াতে শ্বুট হৈ আছে গাইজ, এতিয়া আমাৰ ট্ৰেক্টৰখনৰ ওপৰত ছিংগাৰ শ্বট লৈ আছোঁ বৰ্তমান। নালাগে মানে হেল্ল' গাইজ, আমাৰ শ্বুটিংটো আজিৰ কাৰণে মেকআপ হৈ গ'ল, আৰু বাহিৰে আছে। এতিয়া আছোঁ আমি কলিতা হোটেল, ইয়াতে বাণী খাই আছে, আমাৰ কলিতানি খাই আছে। বাকীবোৰ খাই উঠিলে, আৰু মই খাম এতিয়া, খাব বাকী আছোঁ, আৰু দুজনমান আছে।
তাৰপিছত আজি ব্লগটো কণ্টিনিউ কৰিম, কালিও শ্বুটিং আছে, কালিও দেখাম, একেলগে হ'ব দুইটা ব্লগ, তো আপুনি ভিডিঅ'টো চাই থাকিব। হেল্ল' গাইজ, গুড মৰ্ণিং সেইটো কাৰণে ক'লোঁ কালিৰ শ্বটটো মানে কালিৰ ব্লগটো কালি আৰু আজি মিলাই কিনে দুইটা মিলাই কিনে কৰিছোঁ। আৰু যোৱাকালি কৰা লোকেশ্যনতে বৰ্তমান আহিছোঁ, ইয়াতে অলপমান কাম আছে আৰু ইয়াৰ পিছত এখন ধুনীয়া ৰেষ্টুৰেণ্টত যাম, তাতে কাম আছে পিছবেলা। চ' আজিও চাই থাকিব, ব্লগটো কণ্টিনিউ কৰিব। আজি মানে এটাই ব্লগ হয় বাৰু, মই আজি আহিছোঁ মোৰ ছেকেণ্ড ডে, তো ব্লগটো চাই থাকিব, সম্পূৰ্ণ কৰিব আৰু ভাল ভাল বস্তু দেখাবৰ কাৰণে চেষ্টা কৰিম। আৰু ইপিনে কিমান সাতাইছ হ'ব, ঠিক আছে। হেল্ল' গাইজ, আজি আমাৰ ছেকেণ্ড ডে শ্বুট আৰু এতিয়া ৰেডি হৈ আছে। বৰ্তমান টাইম একচুৱেলি চাৰ্জ দিয়া নাই, চাৰ্জ দিব সময় নাই পোৱা, 10টা বজা নাই, 10টা বজাত মই আজি টেক কৰিম বুলি কৈছোঁ। চব ৰেডি আছে, হিৰ' হিৰইন তাতে বনত বহি আছে আমাৰ। মোৰ পৰা পইচা ল'লে মোকে খুৱাই মেইন কথা কি হৈছে কৈ দিওঁ, কি কৈছে মোৰ পৰা পইচা লৈ মোকে কৈ আছা কৈ আছিলে কওক। নহয়, ধনৰ কিবা পইচাৰ কথা কৈছে, ৰেটৰ বিষয়ে কৈছে, গাড়ীৰ ৰেটৰ বিষয়ে ধনীয়ে কৈ আছে মোৰ পৰা পইচা লৈ মোকে খুৱাই তাৰমানে মুখ চুখ কলা পৰি গ'ল বেচেৰাৰ। 500 টকা বুলি ৰাতিয়ে মাৰা গ'ল। 8 মাল থকা বুলি কৈছিল যে কাপোৰ লেতেৰা হৈছে। গাইজ, শ্বুটিং চলি আছে, নবীনে চাইকেল চলাই আছে, লেডিজ চাইকেলৰ শ্বট লাগে বোলে, চাইকেলৰ শ্বট লৈ আছে। এই বতাহ আহিলেই ঘূৰিব, চ' গাইজ, ইয়াত আমাৰ গোবৰ্ধনৰ এইখিনিত, চন্দ্ৰপুৰ এইখিনিত হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ এখন ৰেষ্টুৰেণ্ট, খুব ধুনীয়া, টুৱাইলাইট বুলি। তাত মই দেখাম খুব ধুনীয়া মানে বনোৱা আছে আৰু তাত মই গোটেইখিনি দেখাম যিমানখিনি পাৰোঁ। হেল্ল' গাইজ, আহি পালোঁ আমি টুৱাইলাইট, খুব ধুনীয়া এটা ৰেষ্টুৰেণ্ট দেখাই দিছোঁ মই। আৰু পিছফালে বহুত কিবা কিবি আছে, শ্বুটিং ইয়াতে ষ্টাৰ্ট কৰিম এতিয়া, বাকী পিছফালে গৈও দেখাম বহুত কিবা কিবি আছে আৰু। এইটো ভিউটো, এইটো খুব ধুনীয়া বেকগ্ৰাউণ্ড। আমাৰ প্ৰয়োজন নাই ন বুলি ক'বলৈ, চৰি বিপুল, এনেকৈ উল্টা চাইডে যোৱা নাই, উল্টা চাইডে যোৱা নাই, বেক ফেচ অকণমান খোজকাঢ়ি গৈ থাকিবা, বেক ফেচত খোজকাঢ়ি যাই থাকবো। বেকটো কেমেৰা, বেকটো কেমেৰা, উল্টা, মই যেতিয়া ৰখিব দিম, ৰখি দিবা, ঘূৰি দিবা কেমেৰা এইফালে। কাৰো পাইছোঁ না কিবা হা, দেখো
জানো তোক দিছিলোঁ মই তক কৈ লৈছিলোঁ যে নেহেৰাবি চ' গাইজ আজিৰ শ্বুটিংটো পেকআপ হ'ল আৰু মই কৈছোঁ খুব ধুনীয়া এটা জেগা টুৱাইলাইট যোনে যোনে আহা আহিব খুব ধুনীয়া জেগা যিমান পাৰোঁ মই ইয়াতে দেখাই দিছোঁ আৰু ভিডিঅ'টো যেতিয়া ৰিলিজ দিয়ে মই ইয়াতে ডেছক্ৰিপশ্যনত দি দিম খুব ধুনীয়া এটা ভিডিঅ' হ'ব বুলি মই আশা কৰিছোঁ চবেই কষ্ট কৰিছে বাণী আছে বাণী নবীন আমাৰ উপাসনা বহুত চবেই কষ্ট কৰিছে ভাস্কৰ মোৰ এছিষ্টেণ্ট ভাস্কৰ কষ্ট কৰিছে চবেই কষ্ট কৰিছে ভাল লাগিছে যদি আজিৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি থ'ব আৰু চেনেলটোৰ নাম মনত ৰাখিব সঞ্জীৱ কিং ইজ বেক আৰু পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম আজিলৈ বিদায় জয় অসম আৰু জয় হিন্দ